ওদালগুৰি কাৰ্যালয়ত বৰ্তমান পৰিৱেশত বিটিআৰত সামাজিক আৰু ৰাজনৈতিক জীৱনত UPPL আৰু BPF দুই আঞ্চলিক শক্তিৰ মিত্ৰতাৰ সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰসংগ প্ৰায়বিলাক বাতৰি বা নিউজ চেনেলত ওলাইছে। এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পেলাই কিছু কথা স্পষ্টভাৱে আমাৰ ক'বলগীয়া আছিল আৰু যোৱা ৩-৪টা দিনত আমি দেখিবলৈ পাইছোঁ UPPL দলৰ শীৰ্ষ নেতৃত্ব আৰু BPF দলৰ শীৰ্ষ নেতৃত্ব প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা আন নেতৃত্বই নিজৰ নিজৰ মন্তব্য আৰু বক্তব্য প্ৰদান কৰিছে। মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, যোৱা আগষ্ট মাহত 2024 পৰা 2024 ডিচেম্বৰ মাহলৈকে প্ৰায় 4-5টা মাহ UPPL আৰু BPF দুই আঞ্চলিক শক্তি বিটিআৰ কেন্দ্ৰিক ইয়াৰ মিত্ৰতাই হওক, বুজাবুজিয়ে হওক, একত্ৰিতভাৱে আগুৱাই যোৱা কথাই হওক, সেই প্ৰসংগটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় স্বাৰ্থত আৰু বিটিআৰবাসী 35 লক্ষ জনসাধাৰণৰ স্বাৰ্থত কিছু ভূমিকা আমি গ্ৰহণ কৰিছিলোঁ আৰু লৈছিলোঁ আৰু খুব দায়বদ্ধতাৰে সেই কাম আমি সুচাৰুৰূপে আগবঢ়াই নিছিলোঁ। দুই দল UPPLৰ শীৰ্ষ নেতৃত্ব আৰু BPFৰ শীৰ্ষ নেতৃত্ব শিলিগুৰিয়ে হওক, গুৱাহাটীয়ে হওক, পৰ্যায়ক্ৰমে ঢালিগাঁও, কোকৰাঝাৰ বা আন ঠাইত 3-4 লানি আলোচনাত মিলিত হৈছিল। কিছু কথা বুজাবুজিও হৈছিল, আলোচনা খুব আন্তৰিকতাৰে আগবাঢ়িছিল আৰু এই আলোচনাত বিষয়বস্তুখিনি জাতি আৰু বিটিআৰবাসী ৰাইজৰ স্বাৰ্থত আধাৰ কৰি পেলাই আলোচনা কৰা হৈছিল আৰু এই কথাটো আমি নুই নকৰোঁ। কিন্তু আহি ডিচেম্বৰ মাহত এই আলোচনা স্থবিৰ হৈছিল, আলোচনা আগবঢ়া নাছিল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি যেতিয়া লগ ধৰিছিলোঁ তেখেতে খুব আগ্ৰহী প্ৰকাশ কৰিছিলোঁ। তেতিয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বৰ্তমান বিধায়ক, খাম্ফা বৰগোহাঞি ডাঙৰীয়া প্ৰাক্তন ডেপুটি চিফ আৰু আন নেতাসকল আছিল, একেলগে আমি আলোচনা কৰিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান বিটিআৰ প্ৰধান, তেখেতৰ লগতো আমি মত বিনিময় আলোচনা কৰিছিলোঁ। আজিৰ সময়ত সেই বিষয়টো লৈ পেলাই দুয়ো আঞ্চলিক ৰাজনৈতিক দলৰ মাজত কথাৰ কিছু কটাকটি অলপ আন নেতাসকলৰ মুখত বোকা ছটিওৱা এই ৰাজনীতিবিলাক চলাটো আমি দেখিবলৈ পাইছোঁ। আমি দুখ পাইছোঁ। আমি তেনেকুৱা পৰিৱেশ আৰু পৰিস্থিতি আমি বিচৰা নাই। নিখিল বড়ো ছাত্ৰ সন্থাই সদায় বিচাৰে যে সুদীৰ্ঘ 34টা বছৰ আন্দোলনৰ পিছত যি আমাৰ মূল এজেণ্ডা আছিল আলোচনাৰ, 34টা বছৰ আন্দোলনৰ পিছত 3টা চুক্তি BSC, BTC আৰু BTR 5,000ৰো অধিক লোক তাত শ্বহীদ হ'ব লগা হ'ল আৰু এইটো এটা বেদনাদায়ক এটা এপিছড, এটা ইতিহাস, লগতে এটা ৰক্তাক্ত পৰিৱেশ। 34টা বছৰত বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষয় ক্ষতি হৈছে, বড়ো জনগোষ্ঠীৰ ক্ষয় ক্ষতি হৈছে আৰু ইয়াৰ অন্তত যি এটা শান্তি, এটা পৰিৱেশ ঘূৰি আহিল, এটা শান্তি, এটা চুক্তি হৈ গ'ল। আমি বিচাৰিছিলোঁ যে এই জাতীয় সংগ্ৰামৰ মাজেদি যি আঞ্চলিক শক্তি ইয়াত জন্ম হৈ গ'ল, BPF আৰু UPPL দুই আঞ্চলিক শক্তি একেলগে বুজাবুজি আধাৰত আমি আগুৱাই যাব পাৰোঁ নেকি, যাহাতে এই যি ঘৰখনৰ যি সংঘাত, পৰিয়ালৰ যি সংঘাত, সামাজিকভাৱে যি এটা সংঘাত, আজি শ্ৰাদ্ধই হওক, বিয়াই হওক, মিটিং, আন কাৰ্যসূচী গাঁওখনত একেলগে নহয়, ঘৰখনত ককায়ে আনত যায়, ভায়েকে আনত যায়, এই এটা সংঘাত আজিলৈকে এই পৰিৱেশটো আমি দেখিবলৈ পাওঁ। তো এনেকুৱা সংঘাত আৰু আমি নিবিচাৰোঁ, যাৰ কাৰণে উপেন ব্ৰহ্মই এটাই কথা কৈছিল, জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক, একত্ৰিত বড়ো জাতি আগুৱাই যাওক আৰু জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক, মানে আন জাতি জনগোষ্ঠীকো আগুৱাই লৈ যোৱা এই সংকল্পৰে উপেন ব্ৰহ্মই এটা আহ্বান জনাইছিল আৰু এই আধাৰতে সেই আলোচনা আমি ৰাখিছিলোঁ আৰু আলোচনাত
খুব সুন্দৰকৈ সকলো দলে সঁহাৰি সহমত জনাইছিল। নিখিল বড়ো ছাত্ৰ সন্থাই আমি মধ্যস্থকাৰী বুলি আমি ক'ব ল'ব বিচৰা নাছিল বা আমি এতিয়াও বিচৰা নাই। আমি আহ্বান জনাইছিলোঁ, এটা দায়বদ্ধতা আছে। আৰু যোৱা 13 জুলাই সেই সিদিনাখন এই মাহতে প্ৰায় 14টাকৈ বড়ো জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ। প্ৰাক্তন NDB এছ'চিয়েশ্যন, প্ৰাক্তন BLT এছ'চিয়েশ্যন, বড়ো সাহিত্য সভা, আবব, আন জাতীয় দল সংগঠনক আমি আমন্ত্ৰণ জনাইছিলোঁ। সকলোৰে এটাই প্ৰসংগ, এটাই আহ্বান যে বড়ো জাতীয় সংগ্ৰামৰ এই পটভূমিত জন্ম হোৱা 2 আঞ্চলিক শক্তি, BTR কেন্দ্ৰিক, BTRৰ যি আত্মনিয়ন্ত্ৰণৰ কথা, যি সেল্ফ ডিটাৰমিনেশ্যনৰ কথা, যি কথাটো নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত আমাক কৈ আহিছে যে আত্মনিয়ন্ত্ৰণ যি এটা আলোচনা আছিল, যি এটা দাবী আছিল, সেইটো পাবলৈ সক্ষম হৈছে। এই আত্মনিয়ন্ত্ৰণৰ কথাটো আমি নিজৰ মাজত আমি বুজাবুজিৰে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেই কথাটো সকলোৱে সহমত প্ৰকাশ কৰিছে। যোৱা 13 তাৰিখত, 14 তাৰিখত আমি পথযাত্ৰা বা ৰোড মাৰ্চ আমি কাৰ্যসূচী লৈছোঁ। আৰু ইয়াত হাজাৰ হাজাৰ বড়ো যুৱক যুৱতী বা বিভিন্ন জাতীয় দল সংগঠনে অংশগ্ৰহণ কৰিছে। তেওঁলোকে অৰুণোদয় বিচাৰি অহা নাই, তেওঁলোকে IY বিচাৰি অহা নাই, তেওঁলোকে IBS বিচাৰি অহা নাই। জাতিৰ একতা, একত্ৰিত বড়ো জনগোষ্ঠী 25 লক্ষ BTR-বাসী জনসাধাৰণ শান্তি আৰু ঐক্যতা আৰু সমন্বয় ভাতৃত্ববোধ বিচাৰিহে তেওঁলোকে ৰাজপথত ওলাই আহিছে। আমি কোনো দলৰ বিৰোধী নহয়, কোনো দলক আমি বেয়া নাপাওঁ। ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰক চলাবৰ কাৰণে থাকিব, ৰাজ্যক চলাবৰ কাৰণে ৰাষ্ট্ৰীয় বা আঞ্চলিক দল থাকিব। কিন্তু ক্ষুদ্ৰ যি এটা BTR, এটা 6 শিডিউল, যি আত্মনিয়ন্ত্ৰণৰ যি এটা বিষয়, 34টা বছৰ আন্দোলন, 5,000ৰ অধিক শ্বহীদ, ইয়াত বিভিন্ন ঘাত প্ৰতিঘাতৰ যি এটা ইতিহাস, ৰক্তাক্ত এটা পৰিৱেশত জন্ম হোৱা এই BSC, BTC, বৰ্তমান BTR, সেইটো যাতে কেন্দ্ৰীয় আৰু ৰাজ্যত যিসকলে ৰাষ্ট্ৰীয় দলে চলাই আছে সদায় তেওঁলোকে সহযোগ কৰিব লাগিব, সহায় কৰিব লাগিব, আশীৰ্বাদ দিব লাগিব। আৰু আঞ্চলিক দলে একত্ৰিতভাৱে ঐক্যতাৰে আমি আগুৱাই যাব লাগিব। সেই এটা প্ৰসংগক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান জনাইছিলোঁ। 13 তাৰিখৰ আহ্বানত সকলোৱে ঐক্যমত প্ৰকাশ কৰিছে। 14 তাৰিখত সকলোৱে মানে বায়ু, বতাহ, আকাশ মানে সকলোতে ঐক্যতাৰ এটা মন্ত্ৰ লৈ পেলাই আৱাজ দিছে। আৰু আজিৰ তাৰিখত এই কথাটো পুনৰ আমি দোহাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাওঁ যে যি এটা মানে বুজাবুজিৰ যি এটা প্ৰসংগ, ঐক্যতাৰ যি প্ৰসংগ বা একত্ৰিতভাৱে আমি আগুৱাই যাব পাৰোঁ নেকি UPPL আৰু BPF, সেই প্ৰসংগটো পুনৰ বিবেচনা কৰিব লাগে। ৰাইজৰ আহ্বান, নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান, দল সংগঠনৰ আহ্বান। আমি দল সংগঠনৰ একত্ৰিত আছোঁ, ৰাজনৈতিকভাৱে এতিয়া বিভাজিত আছোঁ। বিভিন্ন সময়ত ৰাজনৈতিক বিভাজন আহে, ঐক্যতাও আহে, একতাও হয়। এই কথাটো লৈ পেলাই আজি আমি স্পষ্ট ভাষাৰে আলোচনা চলিছিল, আলোচনা গুৰুত্ব সহকাৰে আগবাঢ়িছিল। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াও ঐক্যমত্যভাৱে তেওঁ সহযোগ কৰিছিল। সেই 2024 যি আলোচনা হৈছিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও ঐক্যতাৰে তেওঁ মানে সহমত প্ৰকাশ কৰিছিল যে একত্ৰিত হ'ব লাগে, বুজাবুজি আধাৰত আমি আগবাঢ়ি যাব লাগে। কিন্তু মাজত স্থবিৰ হৈ গ'ল। স্থবিৰ হৈ যোৱা সেই বিষয়টো, সেই প্ৰসংগটো এতিয়া BTR নিৰ্বাচন যিহেতু সমাগত আৰু 1-1.5 মাহ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব, তেনে এটা পৰিৱেশত 2 আঞ্চলিক শক্তিৰ মাজত যি এটা এই একতা বা একত্ৰিতভাৱে আগুৱাই যোৱা, বুজাবুজি যি আগুৱাই যোৱা সেই বিষয়টো পুনৰ প্ৰাসংগিক হৈ পৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ এই দায়বদ্ধতাটো আমি সদায় ৰাখিছোঁ, ৰাখি যাম। আমাৰ আহ্বান 2 দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰত সদায় থাকিব। 35 লক্ষ জাতি জনগোষ্ঠীৰ মানে সংগঠনে সদায় বিচাৰে, জাতি জনগোষ্ঠীয়ে সদায় বিচাৰে। বড়ো জাতি সত্তাক লৈ পেলাই যিসকলে সংগ্ৰাম কৰিছিল, যিসকলে শ্বহীদ হ'ব লগা হ'ল, সেই শ্বহীদসকলেও বিচাৰিছিল বড়ো জাতি ঐক্যভাৱে আগবাঢ়ি যাওক। আৰু এই প্ৰসংগটো আজিৰ দিশত, আজিৰ দিনত আমি পুনৰ বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ৰাষ্ট্ৰীয় দল থাকিব, ৰাষ্ট্ৰীয় দলে সহায় কৰিব, আশীৰ্বাদ দিব। 2 আঞ্চলিক দল একেলগে আমি আলোচনাত মিলিত হৈ পেলাই আগুৱাই যাব পাৰোঁ নেকি। ইয়াত সমতা কেন্দ্ৰিক আলোচনা প্ৰথমে আহিব নালাগে। বুজাবুজি, শ্বহীদৰ বিনিময়, উপেন ব্ৰহ্মাৰ যি একতা, একত্ৰীকৰণৰ যি এটা বিষয়,
সেই বিষয়বিলাক যদি আমি উপলব্ধি কৰোঁ, যদি আমি চিন্তা কৰোঁ, নিশ্চয় ইয়াত এটা আধাৰ, এটা সূত্ৰ ওলাব। মই দৃঢ় বিশ্বাসী আৰু আশাবাদী বাকী সময়ত দেখা যাব। নাই, আমি সকলো বড়ো আঞ্চলিক শক্তি, নতুনকৈ জন্ম হওক, পুৰণা দল হওক, আৰু তেওঁলোকে সকলোৱে আন্দোলনৰ পটভূমিত এটা সময়ত আন্দোলনত তেওঁলোকে মূল গুৰি ধৰোঁতা হিচাপে নেতৃত্ব লৈছিল, দায়িত্ব লৈছিল, লিডাৰশ্বিপ লৈছিল। আৰু সকলোৱে বুজি পায় যে আজি কাৰোবাক কোনোবা বেয়া পাইছে, কাৰোবাৰ ওপৰত কাৰোবাৰ মানে দুখ ঠেলিছে, কাৰোবাৰ মনত বেদনা আছে, এটা সংযম, এটা সিদ্ধান্তৰ মাজেদি আমি আগবাঢ়িব লাগিব। ধৈৰ্য সহকাৰে সংযম আৰু সুস্থিৰ এটা পৰিৱেশত আমি এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে কৈছোঁ, মিত্ৰতা হ'ব নহ'ব বা আলোচনা হ'ব নহ'ব, সেইটো নেতৃত্বৰ ওপৰত এইটো নিৰ্ধাৰণ কৰিব। আৰু দুই শীৰ্ষ বা তিনিটা দলৰ UPPL হওক, BPF হওক, APB হওক, সেই আঞ্চলিক শক্তিৰ যিসকল নেতৃত্ব তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ৰাইজ সদায় তেওঁলোকৰ মুখলৈ চাই আছে, ৰাইজ দল সংগঠন সদায় তেওঁলোকৰ প্ৰতি চাই আছে, তেওঁলোকে কি পন্থাৰে কি পদ্ধতিৰে আগবাঢ়ি যায়। আৰু মই সেই কথাকে উপলব্ধি কৰোঁ, অকল ক্ষমতা পোৱাই আমাৰ মানে চিন্তা হ'ব নালাগে। অকল ক্ষমতা লৈ পেলাই, ক্ষমতাৰ বাক জৰি লৈ পেলাই চৰকাৰ চলোৱা আমাৰ উদ্দেশ্য হ'ব নালাগে। যে এই 34টা বছৰত আন্দোলনৰ পিছত যি এটা পৰিৱেশ এতিয়া নিৰ্মাণ হ'ল, সেই পৰিৱেশটো চিৰযুগমীয়া, চিৰস্থায়ী আৰু ৰাইজক সম অধিকাৰ, ইকুৱেল এটা পাৰ্টিচিপেশ্যনৰ যোগেদি BTRক আগুৱাই লৈ যোৱা। আৰু ইয়াৰ কাৰণে আঞ্চলিক শক্তি যিমান শক্তিশালী হ'ব, ইমান শক্তিশালী এই যি আত্মনিয়ন্ত্ৰণৰ কাৰণে যি আমি এটা এৰেঞ্জমেণ্ট, এটা ব্যৱস্থা পালোঁ, সেই ব্যৱস্থাটো আৰু অধিক মজবুত হ'ব। সেইটোহে মই ক'ব বিচাৰিছোঁ। এই গোটেই আলোচনাৰ প্ৰক্ৰিয়াটো 2024ত আছুৰ নেতৃত্বত খাম্পা পৰ্যায়তে নিৰ্বাচন নেপাই আচলতে আপোনালোকে আলোচনা কৰিলে বা তেনেধৰণৰ প্ৰক্ৰিয়া হৈ গ'ল, তাৰপিছত কেতিয়া স্তব্ধ হ'ল আৰু এতিয়া আপোনালোকে কি পৰ্যায়ত, আৰু যদি দুই পক্ষ আহে, কাৰণ মিডল মেন এটা লাগিবই, গতিকে আছুৰ বিল কি হ'ব? নাই, ইয়াত বহুত কথা আছে। কিছু কথা আমি ইয়াত আজি প্ৰকাশ কৰিছোঁ, কিছু কথা আৰু প্ৰকাশ কৰিবলগীয়া আছে। ভৱিষ্যতে এই কথাবিলাক আমি কৈ যাম। আমি বিচাৰিছোঁ যে সকলো আমাৰ দাদা ভাই, সকলো আমাৰ সংগ্ৰামৰ মাজেদি অহা নেতৃত্ব আৰু নেতা, সকলোৱে যদি বিবেচনা কৰে, বিচাৰ কৰে যে জাতি একেলগে আগুৱাই যাব লাগে, জাতি আৰু বহুত কৰিবলগীয়া আছে, উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক প্ৰতিষ্ঠা কৰা, সেইটো আমি বাস্তৱত ৰূপায়ণ কৰিব লাগে। আন আন জাতি জনগোষ্ঠীক আগুৱাই যাব লাগে। তেওঁলোকৰো বিভিন্ন জাতি জনগোষ্ঠীৰো কিছু বেদনা, কিছু ক্ষোভ আছে, সেইবিলাক আমি আগুৱাই নিব লাগে। আৰু 2024 চনত এই কথাকে লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল, ফলপ্ৰসূ আছিল। কিছু এজেণ্ডা, কিছু সূত্ৰ তাত তৈয়াৰ কৰা হৈছিল যে নিৰ্বাচন যদি খেলিব লাগে কেনেকৈ খেলিব, বুজাবুজি কি আধাৰত হ'ব লাগে, কেনেকৈ বিবেচনা কৰিম। আৰু এই গোটেই প্ৰসংগটো লৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত আমি গৈছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, এবাৰ টেবুলত বহি আলোচনা কৰক। কাৰণ যোৱা 10-15টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া এবাৰ দিল্লীত আৰু গোৱাতো আলোচনা হৈছিল, নোহোৱা নহয়। এইটো এটা পৰ্যায় গ'ল। ইয়াৰ পিছত আকৌ দিল্লীত মানে 2021ত প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাজত আলোচনা হৈছিল। সেইটো এটা চেপ্টাৰ গ'ল। কিন্তু আলোচনাৰ অন্তত ৰিলেশ্যন যি ধৰণে থাকিব লাগিছিল তাত কিছু ব্যাঘাত জন্মিছিল আৰু যিবিলাক ক'ব নলগীয়া কথা, এইবিলাক মানে কথাবিলাক ওলাইছিল, যাৰ কাৰণে সেই আলোচনা মানে ভংগ হৈ গৈছিল। আৰু পুনৰ দুই নেতৃত্বই যি আলোচনা কৰিছিল, জাতীয় দল সংগঠনখিনি আমি দায়িত্ব সহকাৰে আগুৱাই লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণেহে আমি সেইটো দায়িত্ব সহকাৰে আমি আগবাঢ়িছিল। ডিচেম্বৰ মাহত 2024ত আলোচনা প্ৰসংগত এই কথাবিলাক নিয়াৰিকৈ টেবুলত চৰ্চা হৈছিল, আলোচনা হৈছিল। আৰু সেই আলোচনাটো আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, ইয়াৰ বাস্তৱতা আছে, কিন্তু কাকবা দুখ ঠেলিব নালাগে, কাকবা আঙুলি টোৱাব নালাগে, সেইটোহে সঁচা কথা। কিয়নো এই আলোচনাত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্পা বৰগয়াৰী ডাঙৰীয়া
নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনীন বসুমতাৰী ডাঙৰীয়া মই আমি একেলগে 4জন আছিলোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছিল ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কথাটো অৱগত কৰিছিলোঁ অৱগত কৰি পেলাই ভৱিষ্যতে এই কথাটো লৈ পেলাই পুনৰ আলোচনাৰ কাৰণে এটা পথ আমি ৰাস্তা তৈয়াৰ কৰিছিলোঁ কিন্তু ইয়াৰ মাজতে দলৰ মজিয়াত বিভিন্ন নেতৃত্বৰ মাজত দুই দলৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হৈছিল চিডলি যি বাই ইলেকশ্যন এই আক্ৰমণ আৰু প্ৰত্যাক্ৰমণত মানে এটাক আৰু কাউণ্টাৰ এটাকৰ যি এটা বাক্যবান তাত আলোচনাৰ পৰিৱেশটো বিনষ্ট হৈছিল সেই বিনষ্ট হোৱা পৰিৱেশটো পুনৰ নিৰ্মাণৰ কাৰণে আমি চেষ্টা নচলোৱা নহয় চলাইছোঁ কিন্তু দুই দলৰ শীৰ্ষ নেতৃত্ব আগবাঢ়ি আহিব লাগিব আমি চেষ্টা চলালে নহ'ব ৰাইজে সদায় শান্তি একতা সমন্বয় বুজাবুজি বিচাৰে কিন্তু দলে বিচাৰিব নাই দলৰ নীতি আদৰ্শ কি হ'ব আৰু দুই দলৰ চিন্তা তেওঁলোকৰ বিচাৰ বিবেচনা কি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তেওঁলোকে দুই দলে বা তিনিটা দলে যদি এটা এজেণ্ডা এটা পইণ্টত এটা বিন্দুত যদি ৰাখে যে হয় আমি আলোচনা কৰাটো মানে ভাল হয় আমি আলোচনা কৰিব লাগে তেতিয়াহ'লে আজিও সময় আছে যে আমি এটা বিন্দুত এটা সূত্ৰ ওলাই পেলাই আমি আলোচনা হোৱাটো ভাল বুজাবুজি হ'ব না নাই মিত্ৰতা হ'ব না নাই এইটো পিছৰ কথা আহিব কিন্তু আলোচনা পুনৰ মিলাটো বা পুনৰ আলোচনা কৰাটো ভাল সেই কথাটো যদি দুই দলে চিন্তা কৰে নিশ্চয় তাত এটা ৰাস্তা ওলাব আৰু যদি চিন্তা নকৰে এইটো তেওঁলোকৰ কথা তেওঁলোকে বিবেচনা কৰিব নাই মই সদায় আশাবাদী আৰু গোটেই পৃথিৱী গোটেই জাতীয় ইস্যু জাতীয় বিষয় বা আমাৰ জীৱনটোৱে আশাত চলে আৰু আশা কৰিলে আমি ফল পাওঁ আৰু মই সদায় দৃঢ় বিশ্বাসী যে জাতিৰ যি এটা ক্ৰুচিয়েল কণ্ডিশ্যন জাতিৰ যি এটা পৰিৱেশত আমি এটা আশা এটা মানে যি আমাৰ যি চিন্তা আৰু এটা দৃঢ়তাৰে সততাৰে আমি আগবাঢ়িলে আমি ফল পাম সেইটো আমি দৃঢ় বিশ্বাসী বাকী সময়ত দেখা যাব আৰু সময়ে এই বাতাবৰণটো সৃষ্টি কৰিব বুলি মই বিশ্বাসী ধন্যবাদ নাই নেতৃত্ব ল'ব সাজু বা সাজু নাই এইটো কথা নাই আমি আহ্বান জনাইছোঁ পৰিৱেশে ইয়াক নিৰ্মাণ কৰিব আৰু যেতিয়া পৰিৱেশ নিৰ্মাণ হ'ব আমি গোটেই দল সংগঠন সদায় ইয়াৰ কাৰণে সাজু আছোঁ অকল ইয়াত এপছোঁ বুলি মই ক'ব বিচৰা নাই প্ৰাক্তন NDB প্ৰাক্তন BLT বড়ো সাহিত্য সভা আবুফ বড়ো হাৰিমু আফাদ আন জাতীয় দল সংগঠন আন যি জাতীয় মানে বিভিন্ন জাতি জনগোষ্ঠী সংগঠন তেওঁলোকেও 30টা জনগোষ্ঠীয় সংগঠন আছে CCBTRৰ তেওঁলোকেও সদায় আগ্ৰহী যে আমি সমন্বয় ভাতৃত্ববোধেৰে আগুৱাই যাব লাগে ধন্যবাদ হৈ যাব কোনে আহ্বান জনাইছে নাই বিজেপিটো সদায় একেলগেই আছে যোৱা 15টা 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া চৰকাৰ চলাইছিল এটা সময়লৈকে কংগ্ৰেছৰ লগত আছিল 2016 পৰা BPF বিজেপি লগত থাকিল বা বিজেপি BPFক সহায় কৰিছিল কাউন্সিল চলোৱাত বা ৰাজ্যৰ একেলগে চৰকাৰ চলাইছিল কেন্দ্ৰত MP আছিল বিজেপিয়ে BPFক সহায় কৰিছে আৰু BPF বিজেপি একেলগে আছিল 2016 পৰা 2020 চনৰ পৰা UPPL আৰু বিজেপি আৰু GSPৰ মাজত একেলগে বুজাবুজি কাউন্সিলৰ চৰকাৰ হৈছে আৰু 2021ত অসমত বিজেপি AGP আৰু UPPL একেলগে চৰকাৰ বনাইছে তাৰ মানে বিজেপিয়ে সদায় আঞ্চলিক শক্তিক সহায় কৰি আহিছে আৰু এই সহায়ৰ যি এটা হাত এই যি সহায় সহযোগিতাৰ যি আশীৰ্বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দলে আঞ্চলিক শক্তিক সহায় কৰি পেলাই এই আঞ্চলিকতাবাদৰ যি এটা আত্মনিয়ন্ত্ৰণৰ যি এটা BTC BTR সেইটো শক্তিশালী কৰাত সদায় সহায় কৰি আহিছে আৰু সহায় কৰাটো আমি ভাল পাম ইয়াত আমাৰ একো ক'বলগীয়া নাই আপোনালোকে সহায় কৰক আৰু সহায়ৰ মাজেদি সমিল মিলিৰে শক্তিশালীভাৱে সেই অঞ্চলটো আগুৱাই নিয়ক ধন্যবাদ প্ৰতিটো নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় দল আঞ্চলিক দল বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ দলে বিভিন্ন নিৰ্বাচন খেলিবৰ কাৰণে যেহেতু দল জন্ম হয়
আৰু ইয়াৰ কাৰণে মই আমাৰ কথাটো স্পষ্ট যে আমি কোন আগ্ৰাসী নহয় এই কথাটো মই প্ৰসংগত আনিব বিচৰা নাই। আমাৰ কথাটো হ'ল যে আজিৰ তাৰিখত যি এটা আত্মনিয়ন্ত্ৰণ সেলফ ডিটাৰমিনেশ্যন অসম এটা সুন্দৰ এই ৰাজ্যৰ অধীনতে এটা 6 শিডিউল 5টা জিলাক সামৰি 35 লক্ষ জনসংখ্যাক সামৰি পেলাই যি এটা বিটিআৰ আমি এটা প্ৰশাসন আমি পাবলৈ সক্ষম হ'লোঁ। ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সম অধিকাৰ সম উন্নয়নৰ কথা আছে, বড়ো জাতি সত্তা লৈ এই আগুৱাই পেলাই জাতীয় ভাৱধাৰাৰে এই 6 শিডিউলৰ দ্বাৰা আগুৱাই লৈ যোৱাৰ এটা প্ৰাসংগিকতা এই কথাটো আছে। তো ইয়াৰ কাৰণে আমি আশা কৰোঁ যে আমি কিমান বিভাজন হৈ থাকিব, সামাজিকভাৱে আমি সদায় মানে এটা ভাগ পৰিৱেশ পৰিস্থিতিত আছোঁ আৰু ৰাজনৈতিকভাৱে এই যে সংঘাত, সামাজিক সংঘাত, ৰাজনৈতিক সংঘাত আৰু ৰাজনীতিক এটা যি মানে যি পৰিৱেশ সেইটো উত্তাল হৈ থকাটো আমি কেতিয়াও বিচৰা নাই আৰু ইয়াৰ কাৰণে অস্থিৰ পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ আৰু ইয়াৰ কাৰণেহে আমি একতা আমি বিচাৰিছোঁ। আৰু এই প্ৰসংগত মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি এক্সাম্পল হিচাপে যদি চায়, 3টা ঘৰৰ ছাটত 3টা পাৰ চৰাই বহি আছে, তাত বগা পাৰ চৰাই বহি আছে আৰু এই 3টা ঘৰৰ ছাটত বহি থকা 3টা পাৰ চৰাই কেতিয়াবা 3টা একেলগে উৰি যাব পাৰে লগ হৈ পেলাই, কেতিয়াবা 2টা একেলগে উৰি যাব পাৰে, কেতিয়াবা কোনোবা বেলেগে পিনি যাব পাৰে। সেইটো সময়হে নিৰ্ধাৰণ কৰিব আৰু সময়ত এই 3টা পাৰ চৰাই য'ত যেনেকুৱা এতিয়া বহি আছে তেওঁলোকে কাৰ লগত বুজাবুজি, কাৰ লগত আলোচনা হ'ব, কাৰ লগত মানে মিলাপ্ৰীতিৰে আগবাঢ়ি যাব, শীৰ্ষ নেতৃত্ব দলৰ শীৰ্ষ নেতৃত্বহে এইটো নিৰ্ধাৰণ কৰিব। তো ইয়াৰ কাৰণে মংগল এইটোৱে যে আমি যি আন্দোলনৰ পটভূমিত এপছু আন্দোলন, BLT আন্দোলন, NDP আন্দোলন, এই সুদীৰ্ঘ সংগ্ৰামত যি আমাৰ ক্ষয় ক্ষতি হ'ল, যি ঘাত প্ৰতিঘাত হ'ল, শ্বহীদ হ'ল, ৰক্তাক্ত পৰিৱেশ এটা ইতিহাস গুচি গ'ল আমাৰ মানে কপালৰ মানে ওপৰেদি, সেইটো যদি শান্তি যদি ঘূৰি আহি পেলাই স্থায়ী যদি উন্নয়ন যদি আমি আগবঢ়াই নিব লাগে, যি অগ্নিয়াগিৰি 34টা বছৰ অগ্নিয়াগিৰি যি এটা পৰিৱেশ যাৰ পৰা লাভা ওলাইছিল সেইটো ঠাণ্ডা হ'বলৈ সময় লাগিব। অগ্নিয়াগিৰি আজি জ্বলিছে, অহাকালি ঠাণ্ডা হৈ নাযায়, সেইটো ঠাণ্ডা হ'বৰ কাৰণে 10, 15, 20, 50 বছৰো লাগিব পাৰে আৰু এইটো ঠাণ্ডা কৰিবৰ কাৰণে, সুস্থিৰ কৰিবৰ কাৰণে, শান্তি আনিবৰ কাৰণে এপছু আমি স্থায়ীভাৱে আমি কাম কৰি আছোঁ আৰু এই সংগ্ৰামত সেই যাত্ৰাত বড়ো সাহিত্য সভা মানে NDB প্ৰাক্তন আৰু প্ৰাক্তন BLT